ভাৰতৰ ৭৭তম গণতন্ত্ৰ দিৱস বা গণৰাজ্য দিৱসৰ ওপৰত এটি সৰু ৰচনা। গণতন্ত্ৰ দিৱস ভাৰতৰ ৰাষ্ট্ৰীয় দিৱস। প্ৰতি বছৰে ২৬ জানুৱাৰীৰ দিনা আমি ভাৰতবাসীয়ে গণতন্ত্ৰ দিৱস পালন কৰোঁ। গণতন্ত্ৰ দিৱসক গণৰাজ্য দিৱস বুলিও কোৱা। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনৰ পৰা আমাৰ দেশখন গণতান্ত্ৰিক দেশ হিচাপে স্বীকৃতি লাভ কৰে। ভাৰতৰ সংবিধানেই হৈছে ভাৰতৰ সৰ্বোচ্চ আইন। গণতন্ত্ৰ দিৱসৰ দিনা ভাৰতৰ ৰাজধানী নতুন দিল্লীত স্থল সেনা, বায়ু সেনা আৰু নৌ সেনাৰ দ্বাৰা পেৰেড প্ৰদৰ্শন কৰা হয়। গণতন্ত্ৰ দিৱসত দেশৰ প্ৰতিখন স্কুলত, কলেজত পতাকা উত্তোলন হয় আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। স্কুল, কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা হয়। হেপী গণতন্ত্ৰ দিৱস।